মই চহৰলৈ গৈ মোৰ খুৰীৰ ঘৰত থাকিবলৈ লৈছিলোঁ আৰু তাত থাকিয়েই মই কলেজত পঢ়িবলৈ লৈছিলোঁ কাৰণ মোৰ খুৰী ঘৰত অকলে থাকিছিল আৰু খুৰা বিদেশত থাকিছিল মোৰ খুৰী মোতকৈ এবছৰ ডাঙৰ আছিল মোৰ খুৰীয়ে মোক প্ৰায়ে যিকোনো অজাতত চুবলৈ বিচাৰিছিল কিন্তু মই সদায় তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিলোঁ কিন্তু এদিন ৰাতি খুৰীৰ কোঠাৰ পৰা সেইবিলাক শব্দ শুনিবলৈ পালোঁ যিবিলাক শব্দ স্বামী স্ত্ৰীৰ কোঠাৰ পৰা শুনিবলৈ পোৱা যায় মই ভাবিবলৈ ধৰিলোঁ খুৰাটো বিদেশত থাকে তেনেহ'লে খুৰীয়ে কাৰ লগত সেইবিলাক ভাবিয়েই মই লাহে লাহে খুৰীৰ কোঠাৰ ফালে আগবাঢ়িলোঁ যেতিয়া মই খুৰীৰ কোঠাৰ খিৰিকীৰে জুমি চালোঁ তেতিয়া খুৰীয়ে এজন ল'ৰাৰ ওপৰত বন্ধুসকল এই কাহিনীটো সেই সময়ৰ যেতিয়া মই চহৰত গৈ পঢ়িবলৈ লৈছিলোঁ আৰু মই খুৰাৰ ঘৰত থাকি পঢ়িবলগীয়া হৈছিল মোৰ ঘৰত মোৰ মা দেউতা আৰু মোৰ এজনী ভনী আছিল যাৰ বিয়া এবছৰ আগতেই হৈ গৈছিল খুৰী চহৰত অকলে থাকিছিল কাৰণ খুৰা বিদেশত চাকৰি কৰিছিল মোৰ খুৰীয়ে মোৰ মা দেউতাক কৈছিল যে অমিতক মোৰ ওচৰত থাকিবলৈ পঠিয়াই দিয়ক সি ইয়াতে থাকি আমাৰ ইয়াৰ পৰা ভাল কলেজত পঢ়িব পাৰিব মা দেউতাও এইটোৱে ভাবিছিল যে তেওঁলোকৰ এই সিদ্ধান্তটো মোৰ কাৰণে ভাল হ'ব কিন্তু তেওঁলোকে হয়তো সেয়া গম নাপাইছিল যে সেয়া মোৰ জীৱনৰ এটা বহুত ডাঙৰ ভুল সিদ্ধান্ত আছিল মা দেউতাৰ সিদ্ধান্ত মতে মই মোৰ খুৰীৰ ঘৰলৈ আহি থাকিবলৈ ধৰিলোঁ আৰু তাৰ পৰাই মই কলেজলৈ অহা যোৱা কৰিবলৈ ধৰিলোঁ যেতিয়া মই খুৰীৰ লগত থাকিবলৈ লৈছিলোঁ তেতিয়া মই খুৰীৰ লগত বেছিয়েই অন্তৰংগ হৈ পৰিছিলোঁ প্ৰায়ে তেওঁ মোক কৈছিল যে তোমাৰ খুৰা যোৱাৰ পিছত মই অকলশৰীয়া হৈ পৰিছোঁ মোৰ বহুত ইচ্ছাও আছিল সেয়াও আঁতৰোৱা হৈ থাকিল সেইবিলাক শুনি মই খুৰীক এইটোৱে সান্তনা দিছিলোঁ যে খুৰী চিন্তা নকৰিব খুৰা সোনকালে আহি যাব মই যেতিয়াই কলেজৰ পৰা উভতি ঘৰলৈ আহোঁ তেতিয়া খুৰীয়ে মোৰ কাৰণে ভাত বনাই থয় আৰু বৰ মৰমেৰে মোৰ ওচৰলৈ আহি বহি যায় আৰু মোক তেওঁৰ হাতেৰে ভাত খুৱাবলৈ ধৰে মই খুৰীৰ মৰম দেখি বহুত বেছি সুখী হৈ পৰিছিলোঁ এতিয়া মোৰ জীৱন সদায় এনেকৈয়ে চলিবলৈ ধৰিছিল এতিয়া লাহে লাহে ৰাতি মোৰ খুৰীয়ে মোৰ লগত মোৰ বিচনাত আহি শুই গৈছিল তাৰপিছত মোৰ শৰীৰত হাত ফুৰাবলৈ ধৰে মোৰ খুৰীৰ বয়স 22 বছৰ আছিল কিন্তু যেতিয়া খুৰীয়ে মোৰ গাত হাত ফুৰাবলৈ ধৰে তেতিয়া মোৰ এক অদ্ভুত ধৰণৰ অনুভৱ হ'বলৈ ধৰে ৰাতি শোৱাৰ সময়ত মই খুৰীৰ পৰা দূৰত্ব বজাই ৰাখোঁ কিন্তু ময়ো এজন ল'ৰা মোৰ ভিতৰতো এক আৱেগ আছিল যেতিয়া মোৰ শৰীৰটো চুৱে তেতিয়া মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰে কিন্তু আমাৰ সম্পৰ্কটোৰ কাৰণে মই সদায় পিছুৱাই আহিছিলোঁ কাৰণ মই সেই মৰ্যাদা ভাঙিবলৈ বিচৰা নাছিলোঁ মোৰ খুৰীৰ ঘৰটো বহুত ডাঙৰ আছিল কিন্তু মোৰো সেই কথাটোক লৈ কেতিয়াবা মনটো বেয়া লাগে যে খুৰীৰ ওচৰত তেওঁৰ প্ৰয়োজনীয় সকলো বস্তুৱেই আছিল কিন্তু তেওঁৰ স্বামী তেওঁৰ পৰা বহুত দূৰত থাকে খুৰাৰ তুলনাত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা অলপ বেয়া আছিল খুৰাৰ বিয়া হোৱা এতিয়া এবছৰ হৈছেহে খুৰীৰ কোনো সন্তান নাছিল মই সদায় এইটোৱে ভাবিছিলোঁ যে হয়তো খুৰীয়ে মোক তেওঁৰ সন্তানৰ দৰেই মৰম কৰে কিন্তু হয়তো এয়া মোৰ ভুল ধাৰণা আছিল খুৰীয়ে প্ৰায়ে ৰাতি শোৱাৰ সময়ত আহি মোৰ মূৰত হাত বুলাই থাকে আৰু মোক কয় যে তোমাৰ খুৰাৰ অনুপস্থিতিয়ে মোক বৰকৈ আমনি কৰে ময়ো প্ৰায়ে এনেকৈ কওঁ যে খুৰা কামৰ কাৰণে বিদেশত গৈছে যদি তেওঁ ইয়াতে কাম পালেহেঁতেন তেতিয়া তেওঁ কেতিয়াও আপোনাৰ ওচৰৰ পৰা দূৰলৈ নগ'লেহেঁতেন আৰু চাব যেতিয়া তেওঁ আহিব তেতিয়া আপোনাৰ সকলো চিন্তাও দূৰ কৰি দিব কিন্তু এই সকলোবিলাক শুনাৰ পিছতো খুৰীয়ে মোক এনেকৈয়ে কৈছিল যে তুমি মোৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰানে এয়া শুনি মই খুৰীক এনেকৈয়ে কৈছিলোঁ যে খুৰী মইতো আপোনাৰ লগতে আছোঁ আপোনাৰ কিবা প্ৰয়োজন হ'লে মোক ক'ব কিন্তু খুৰীয়ে মোক যি কৈছিল সেয়া মই বুজি পোৱা নাছিলোঁ যদি সময় থাকোঁতে বুজি পালোহেঁতেন তেনেহ'লে আগলৈ গৈ মোৰ লগত এনেকুৱা ঘটনা নহ'লহেঁতেন গৰমৰ দিন আছিল এদিন মই কলেজৰ পৰা ঘৰলৈ সোনকালেই উভতি আহিছিলোঁ বহুত বেছি গৰম লগা কাৰণে মই ঘামেৰে তিতিবুৰি গৈছিলোঁ মই ঘৰ পায়েই গা ধুবলৈ বাথৰুমলৈ গ'লোঁ মই গা ধুই বাহিৰলৈ ওলালোঁ তেতিয়া খুৰী বাহিৰৰ কোঠাত বহি মোলৈ অপেক্ষা কৰি আছিল তেওঁৰ হাতত মোৰ গামোচা টাৱেল এখন আছিল খুৰীক দেখি মই ক'লোঁ যে খুৰী আপোনাক কিবা বস্তুৰ প্ৰয়োজন হৈছিল নেকি তেতিয়া খুৰীয়ে ক'লে যে নাই নাই তুমি ইমান গৰমত কলেজৰ পৰা আহিছা মই তোমাৰ কাৰণে ঠাণ্ডা চৰবত বনাই আনিছোঁ এনেকৈ কৈ তেওঁ টাৱেলখন লৈ মোৰ ওচৰলৈ আহিলে আৰু মোৰ গাটো চুবলৈ ধৰিলে খুৰীয়ে চোৱাৰ লগে লগে আকৌ মোৰ গাত বিজুলী চক লগাৰ দৰে হ'ল মোৰ আকৌ বুকুৰ থপথপনি বাঢ়িবলৈ ধৰিলে মই নিথৰ হৈ তাত থিয় হৈ পৰিলোঁ
খুৰীয়েও মোৰ মূৰটো লাহে লাহে মচি টাৱেলখন তললৈ লৈ গৈ আছিল। তাৰপিছত মোক ক'বলৈ ধৰিলে, তোমাৰ বডিটো ইমান ধুনীয়া, কি তুমি জিম কৰা নেকি? তেতিয়া মই ক'লোঁ যে নাই খুৰী, মই সৰুৰে পৰাই এনেকুৱাই ফিট হয়। সেয়া শুনি খুৰীয়ে মোক ক'বলৈ ধৰিলে, এনেকুৱা ফিট ল'ৰা মোৰ বহুত ভাল লাগে। মোৰ খুৰী দেখিবলৈ গাখীৰৰ দৰে বগা আছিল। খুৰীৰ সৌন্দৰ্যতা দেখি যিকোনো পুৰুষেই তেওঁৰ প্ৰেমত পৰিবলৈ বিচাৰিব। কিন্তু যেতিয়াই মোৰ খুৰাৰ কথা মনলৈ আহে, তেতিয়া মই লগে লগে খুৰীৰ পৰা দূৰে দূৰে থাকিবলৈ লওঁ। সেইকাৰণে মই লগে লগে খুৰীৰ হাতৰ পৰা টাৱেলখন লৈ ল'লোঁ আৰু ক'বলৈ ধৰিলোঁ, খুৰী, মই নিজেই কৰি ল'ম, আপুনি এনেই ঘৰৰ সকলো কাম কৰি থাকে। সেয়া শুনি খুৰীয়ে হাঁহি মাৰি মোক ক'বলৈ ধৰিলে, সেয়াতো মোৰ কৰ্তব্য। এনেকৈ কৈ তেওঁ কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। খুৰী ওলাই যোৱাৰ লগে লগে মই এটা দীঘলকৈ উশাহ ল'লোঁ। আৰু যদি খুৰী বাহিৰলৈ গুচি নগ'লেহেঁতেন, তেনেহ'লে মই চাগে মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোহেঁতেন। মই লগে লগে মোৰ গাটো মচি ল'লোঁ আৰু ভাত খাবলৈ ডাইনিং টেবুলত বহিলোঁ। আৰু খুৰীয়েও আহি মোৰ ওচৰত বহিলে আৰু মোক তেওঁৰ হাতেৰে ভাত খুৱাই দিবলৈ ধৰিলে। মই খুৰীক মানাও কৰিছিলোঁ যে খুৰী, মই নিজেই খাম, কিন্তু খুৰীয়ে মোৰ কথা মানিবলৈ বিচৰা নাছিল। খুৰীয়ে যেতিয়া মোৰ হাতত ধৰিছিল, তেতিয়া মোৰ শৰীৰটো আকৌ এবাৰ কঁপি উঠিছিল। মোৰ ভিতৰত কামনা আকৌ এবাৰ জাগিবলৈ ধৰিছিল। মই নিজকে বহুত নিয়ন্ত্ৰণ কৰি ৰাখিছিলোঁ। খুৰীৰ মৰম দেখি মোৰ কেনেবাকৈ হ'লেও তেওঁৰ প্ৰতি মৰম জাগিবলৈ ধৰিছিল। কিন্তু মই তেতিয়াই নিজকে বুজাইছিলোঁ যে এয়াতো ভুল কথা। এনেকৈ ভাবি মই খুৰীক কৈছিলোঁ যে মোৰ পেট ভৰি গ'ল আৰু মই লগে লগে তাৰ পৰা ওলাই নিজৰ কোঠালৈ আহি গ'লোঁ। মোৰ তেনেকুৱা ব্যৱহাৰৰ পৰা খুৰীৰো হয়তো মনটো বেয়া লাগিছিল। সেইকাৰণে তেওঁ অলপ সময় পিছতে মোৰ কোঠালৈ আহিলে আৰু মোক সুধিবলৈ ধৰিলে যে, কি তুমি মোক খং কৰি আছা নেকি? তেতিয়া মই ক'লোঁ যে নাই খুৰী, তেনেকুৱা কোনো কথা নাই। তেতিয়া খুৰীয়ে আকৌ মোৰ ওচৰলৈ আহিলে আৰু মোক ক'বলৈ ধৰিলে যে মই ভাবিছিলোঁ যে তুমি মোক কিবা খং কৰিলা নেকি বুলি। আৰু তাৰপিছত নিজৰ হাতেৰে মোৰ মূৰৰ চুলিখিনিত আঙুলি বুলাবলৈ ধৰিলে। চুলিখিনিত আঙুলি বুলাই বুলাই খুৰীয়ে আকৌ তেওঁৰ হাতখন মোৰ ডিঙিত ৰাখিলে আৰু তাৰপিছত লাহে লাহে তেওঁৰ হাতখন মোৰ শৰীৰৰ তললৈ যাবলৈ ধৰিলে। এতিয়া ময়ো মোৰ চকু বন্ধ কৰি দিছিলোঁ। এতিয়া মোৰ ভিতৰৰ কামনা জ্বলি উঠিছিল আৰু এতিয়া মই সেইবিলাক কথাক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মোৰ মন গৈছিলে যে এতিয়া যেন মই এই মুহূৰ্তটো বহুত ভালকৈ পাৰ কৰোঁ। মই চকু বন্ধ কৰি থকা দেখি খুৰীয়ে মোক বিচনাত বাগৰাই দিলে আৰু চাদৰ এখন আমাৰ গাৰ ওপৰত ঢাকি দিলে আৰু তাৰপিছত নিজৰ হাতখন লাহে লাহে মোৰ ফালে আনিবলৈ ধৰিলে। এতিয়া মই চকু বন্ধ কৰি দীঘল দীঘলকৈ উশাহ লৈছিলোঁ। খুৰীয়েও মোৰ উশাহ ভালকৈ শুনিবলৈ পাৰিছিল। মই সম্পূৰ্ণৰূপে সেই ক্ষণত ডুবি গৈছিলোঁ। মই এইবিলাকৰ পৰা নিজকে বাহিৰলৈ অনাটো অসম্ভৱ যেন লাগিছিল। খুৰীয়ে এইবিলাকৰ লাভ ভালকৈ লৈ আছিল। তেওঁ লাহে লাহে নিজৰ ইচ্ছাবিলাক পূৰণ কৰি আছিল। মই লাহে লাহে খুৰীক ক'লোঁ যে, খুৰী, আপুনি এইবিলাক কি কৰি আছে? এই কথা শুনাৰ লগে লগে খুৰীয়ে মোৰ মুখত হাত থৈ লাহেকৈ ক'লে যে, চুপ, তুমি মনে মনে থাকা, মই যি কৰি আছোঁ মোক কৰিবলৈ দিয়া। এনেকৈ কৈয়ে তেওঁ জোৰ জোৰকৈ উশাহ ল'বলৈ ধৰিলে আৰু মোৰ বুকুখনো থপথপকৈ কঁপিবলৈ আৰম্ভ কৰি দিলে। খুৰীয়ে ক'বলৈ ধৰিলে, মোৰ বহুত মন আছিল, কিন্তু তুমি কেতিয়াও মোৰ কথা বুজি নাপালা। আৰু তেনেকৈয়ে কৈ খুৰীয়ে আৰু আগলৈ আগবাঢ়িবই লৈছিল। তেনেতে মোৰ ফোনটো জোৰকৈ বাজিবলৈ ধৰিলে, যাৰ ফলত মই লগে লগে মোৰ চকু মেলিলোঁ আৰু এই সকলোবিলাকৰ পৰা বাহিৰলৈ ওলাই মই পিছুৱাই আহিলোঁ আৰু মই খুৰীক ক'লোঁ যে মোক ক্ষমা কৰিব। এনেকৈ কৈ মই ফোনটো লৈ নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। খুৰীয়ে তাতেই বহি মোক মাতি আছিল, কিন্তু মই তেওঁৰ মাতক আওকাণ কৰি ঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহি ভাবিবলৈ ধৰিলোঁ যে আজি যদি এই ফোনটো নাবাজিলেহেঁতেন, তেনেহ'লে হয়তো বহুত ডাঙৰ ভুল হৈ গ'লহেঁতেন। মই ভাবি লৈছিলোঁ যে মই এতিয়া খুৰীৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব। মই যেতিয়া ফোনটো উঠালোঁ, তেতিয়া সেইফালৰ পৰা মোৰ এজন বন্ধুৰ মাত ভাহি আহিছিল, যাৰ নাম ৰোহিত আছিল। মোক ক'বলৈ ধৰিলে যে, অমিত, ময়ো তোমাৰ কলেজত এডমিশ্যন লৈ ল'লোঁ আৰু আমি দুয়ো মিলি কলেজলৈ যাম। ৰোহিত মোৰ সৰুকালৰ বন্ধু আছিল। সি মোৰ লগত গাঁৱত একেলগে ডাঙৰ হৈছিল। মই তাক কৈছিলোঁ যে মই চহৰলৈ আহি কলেজত এডমিশ্যন ল'ম বুলি। তেতিয়া সি কৈছিল যে যেতিয়া তুমি তাত এডমিশ্যন ল'বা, তেতিয়া ময়ো কিছুদিন পিছত তোমাৰ লগত তাত এডমিশ্যন লৈ ল'ম। আমাৰ সৰুৰে পৰা বন্ধুত্ব বহুত ভাল আছিল। তাৰপিছত আমি বহুত দেৰি কথা পাতিলোঁ আৰু তাৰপিছত মই ফোনটো ৰাখি মোৰ কোঠালৈ আহিলোঁ। যেতিয়া মই মোৰ কোঠাত সোমাইছিলোঁ, তেতিয়া দেখিছিলোঁ যে খুৰী মোৰ কোঠাৰ পৰা নিজৰ কোঠালৈ গৈছিল। মই লগে লগে মোৰ কোঠাৰ দৰজা লগাই দিলোঁ আৰু বিচনাত বাগৰি দিলোঁ।
মই ভাবি লৈছিলোঁ যে খুৰীৰ লগত এতিয়া দূৰত্ব বজাই ৰাখিম, কাৰণ সেয়াই আমাৰ সকলোৰে কাৰণে ভাল হ'ব। যদি আমি ভুলতেও এই সম্পৰ্কৰ মৰ্যাদাও ভাঙি পেলাওঁ, তেতিয়া পিছলৈ গৈ বহুত বেয়া হ'ব। এই কথা ভাবি ভাবিয়েই মই ৰাতি কেতিয়া যে শুই গ'লো গমেই নাপালোঁ। ৰাতিপুৱা মই দেৰিকৈ সাৰ পাইছিলোঁ। তেতিয়ালৈকে খুৰীয়ে বাহিৰত দৰজাত টুগুৰিয়াই আছিল। খুৰীয়ে কৈ আছিল, অমিত, কি তুমি আজি কলেজলৈ নোযোৱা নেকি? তেওঁৰ কথা শুনাৰ লগে লগে মই খুৰীক উত্তৰ দিলোঁ আৰু ফ্ৰেছ হৈ মই চিধাই কলেজলৈ ওলাই গ'লোঁ। মই আজি ব্ৰেকফাষ্টো নকৰিলোঁ আৰু না খুৰীৰ লগত এবাৰ কথা পাতিছিলোঁ। খুৰীয়ে মোক পিছৰ পৰা মাতিও আছিল, কিন্তু মই তেওঁৰ কথাক আওকাণ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। কলেজলৈ যেতিয়া আহিলোঁ তেতিয়া ৰোহিতক মই তাত লগ পাইছিলোঁ। ৰোহিতক লগ পাই মই বহুত বেছি আনন্দিত হৈছিলোঁ। আমি দুয়ো মিলি নিজৰ ক্লাছৰুমত বহিলোঁ। দুপৰীয়া টিফিনৰ সময়ত তাৰ লগত বহুত কথা পাতিলোঁ। তাৰপিছত সি মোক ক'লে যে মইতো ইয়াত পিজিত থাকোঁ আৰু তুমি তোমাৰ খুৰীৰ লগত থাকি মজা লৈ আছা। মইতো পিজিত একেবাৰে বেকাৰ খানা খাবলৈ পাওঁ। সেই সকলোবিলাক শুনি মই ক'লোঁ যে তুমি চিন্তা কিয় কৰি আছা? আজি ৰাতি আহি যোৱা আমাৰ ঘৰলৈ, ডিনাৰ একেলগে কৰিম। সেয়া শুনি ৰোহিতে ক'বলৈ ধৰিলে, মই তোমাৰ খুৰীৰ ঘৰ চিনি নাপাওঁ। তেতিয়া মই ক'লোঁ যে তুমি সেয়া চিন্তা কৰাৰ প্ৰয়োজন নাই, মই তোমাক লোকেশ্যন পঠিয়াই দিম। মই ঘৰলৈ আহিলোঁ। তেতিয়াই হোৱাটছএপত ৰোহিতলৈ মোৰ লোকেশ্যন পঠিয়াই দিলোঁ। ঘৰলৈ অহাত মই খুৰীক দৰ্জাৰ মুখত থিয় হৈ থকা দেখিলোঁ। আৰু যেতিয়া তেওঁ আকৌ মোৰ ওচৰ চাপিবলৈ ধৰিলে, তেতিয়া মই আকৌ তেওঁৰ পৰা আঁতৰি থাকিবলৈ ধৰিলোঁ। মই কালি ৰাতিৰ কথাটোক লৈ বহুত লাজ অনুভৱ কৰি আছিলোঁ। সেইকাৰণে মই তলমূল কৰি খুৰীক ক'বলৈ ধৰিলোঁ, খুৰী, আজি সন্ধিয়া মোৰ এজন বন্ধু মোক লগ কৰিবলৈ আহিব। যদি পাৰে তেনেহ'লে আপুনি তাৰ কাৰণেও ৰাতিৰ সাজ বনাই ৰাখিব। সি ইয়াতেই পিজিত থাকে। সেয়া শুনাৰ লগে লগে খুৰীয়ে মোক ক'লে যে তুমি চিন্তা নকৰিবা, মই তোমালোক দুয়োজনৰ কাৰণে ভাত ৰান্ধি থৈ দিম, কিন্তু তুমি মোৰ লগত কথা কিয় নাই পতা? কিন্তু মই খুৰীৰ কথাৰ একো উত্তৰ নিদিলোঁ। সন্ধিয়া যেতিয়া ৰোহিত আমাৰ ঘৰলৈ আহিলে, তেতিয়া দৰ্জাখন মোৰ খুৰীয়ে খুলিছিল। সেই সময়ত মই গা ধুবলৈ বাথৰুমত সোমাইছিলোঁ। যেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ, তেতিয়া দেখিলোঁ যে ৰোহিত আৰু খুৰী দুই একেলগে চোফাত বহি কথা পাতি আছিল। তেওঁলোকৰ কথা পতাৰ ধৰণ দেখি মই অলপ আচৰিত হৈ পৰিছিলোঁ। তাৰপিছত মোক ৰোহিতে ক'লে, আৰে কি ভাই, তোমাৰ খুৰীটো বহুত ভাল হয় আৰু তোমাৰ ইয়াতে থাকি চাগে বহুত লাভ হৈছে। সেয়া শুনি মোৰ মনটো ভিতৰি বহুত দুখী হৈ পৰিল, কাৰণ কালি ৰাতি আমাৰ মাজত যি হৈছিল সেয়া ভাবিলে মোৰ মনটো বহুত উদাস হৈ পৰিছিল। কিন্তু মই সেইবিলাক ৰোহিতক বুজিবলৈ সুবিধা নিদি ৰোহিতক মোৰ কোঠালৈ লৈ আহিলোঁ আৰু আমি কথা পাতিবলৈ ধৰিলোঁ। খুৰীয়ে যেতিয়া আমাৰ কাৰণে চাহ লৈ আহিল, তেতিয়া খুৰী আৰু ৰোহিতে ইজনে সিজনৰ ফালে চাই মিচিকিয়াই হাঁহি আছিল। খুৰীয়ে চাহখিনি ৰাখি নিজৰ কোঠালৈ গুচি গ'ল। ৰোহিতৰ লগত কথা পাতি থাকোঁতে মোৰ ঘৰৰ পৰাও ফোন আহিছিল আৰু মই কথা পাতিবলৈ নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গৈছিলোঁ। মায়ে কৈ আছিল যে কিমান দিন যে তই আমাৰ লগত ভালকৈ কথা নাই পতা। তাৰপিছত মই 20 মিনিট সময় মোৰ পৰিয়ালৰ লগত কথা পাতিলোঁ। যেতিয়া মই কোঠালৈ আহিলোঁ, তেতিয়া দেখিলোঁ যে মোৰ খুৰীয়ে ৰোহিতৰ ওচৰত বহি কথা পাতি আছিল। যেতিয়া মই তেওঁলোকৰ ওচৰলৈ আহি থিয় হ'লোঁ, তেতিয়া তেওঁলোকে হঠাতে মৌন হৈ গৈছিল আৰু তাৰপিছত ৰোহিতে মোক ক'বলৈ ধৰিলে যে ঠিক আছে, এতিয়া মই যাওঁ। মই ক'লোঁ যে তুমিতো ডিনাৰ কৰাই নাই। তেতিয়া সি ক'লে যে নাই, মই বেলেগ এদিন আহি ডিনাৰ কৰিম বাৰু। এনেকৈ গৈ সি লগে লগে আমাৰ ঘৰৰ পৰা ওলাই গুচি গ'ল। তাৰপিছত মই আৰু খুৰীয়ে ডিনাৰ কৰিলোঁ। আমি দুয়ো ইজনে সিজনৰ লগত কোনো কথা পতা নাছিলোঁ। তাৰপিছত মই চুপচাপ মোৰ কোঠালৈ আহিছিলোঁ আৰু ভিতৰৰ পৰা দৰ্জাখন লক কৰি দিছিলোঁ যাতে খুৰী আকৌ মোৰ কোঠালৈ আহিব নোৱাৰে। তাৰপিছত এনেকৈয়ে দিন বাগৰিল। এতিয়া ৰোহিত আৰু মোৰ বন্ধুত্ব বহুত বেছিয়েই বাঢ়ি গৈছিল। আমি দুয়ো মিলি দুপৰীয়া আৰু ৰাতিৰ আহাৰ একেলগে খাইছিলোঁ। কেতিয়াবা কেতিয়াবা ৰাতি ৰোহিতে আমাৰ ঘৰতে থাকিছিল। এদিন ৰাতি সি মোৰ লগত কোঠাত শুই আছিল। তেতিয়াই হঠাতে মোৰ পিয়া লাগিল আৰু যেতিয়া মই উঠিলোঁ, তেতিয়া ৰোহিত মোৰ কাষত শুই থকা নাছিল। মই মনতে ভাবিবলৈ ধৰিলোঁ যে হঠাতে সি ৰাতিখন উঠি ক'লৈ গ'ল। মই পাকঘৰৰ ফালে পানী আনিবলৈ গ'লোঁ। তেতিয়া দেখিলোঁ যে ৰোহিত খুৰীৰ লগত খুৰীৰ কোঠাৰ বাহিৰত থিয় হৈ আছিল আৰু দুয়ো ইজনে সিজনৰ লগত কথা পাতি আছিল। মই যেতিয়া তেওঁলোকৰ ওচৰলৈ আহিলোঁ, তেতিয়া ৰোহিতে মোক ক'লে যে তাৰ পিয়া লাগিছিল, সেইকাৰণে সি পাকঘৰলৈ আহিছিল আৰু তেতিয়াই খুৰীক কোঠাৰ বাহিৰত দেখিলে আৰু তেতিয়াই সি তেওঁৰ লগত কথা পাতিবলৈ ধৰিছে। তাৰ কথা শুনি মই ক'লোঁ যে ঠিক আছে বাৰু, মই পাকঘৰলৈ গৈ পানী লৈ আহোঁ। মই পাকঘৰৰ পৰা পানী লৈ উভতি আহিলোঁ। তেতিয়ালৈকে তেওঁলোকৰো কথা পতা শেষ হৈ গৈছিল। তাৰপিছত ৰোহিতেও মোৰ লগত মোৰ কোঠালৈ আহিলে। যেতিয়া মই কোঠাৰ বিচনাত পৰিলোঁ, তেতিয়া মই এক অস্থিৰতা অনুভৱ কৰিবলৈ ধৰিছিলোঁ।
মই যেতিয়াই তেওঁলোকক কথা পাতি থকা দেখোঁ আৰু মই তেওঁলোকৰ ওচৰলৈ যাওঁ তেতিয়া সিহঁতে লগে লগে কথা সলনি কৰি দিয়ে। মই ভাবিলোঁ যে ময়ে বেছি ভাবি আছোঁ। সেইকাৰণে মই সেই কথাটোক মোৰ মগজুৰ পৰা উলিয়াই পেলালোঁ আৰু মনে মনে শুই গ'লোঁ। পিছদিনা মই যেতিয়া কলেজলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে ৰোহিত কলেজলৈ অহা নাই। যেতিয়া মই তাক ফোন কৰিলোঁ তেতিয়া সি ক'লে যে সি কিবা কামত কলেজৰ পৰা গাঁৱলৈ উভতি গৈছে। ৰোহিত অবিহনে মোৰ কলেজত থাকি ভাল লগা নাছিল। আবেলি যেতিয়া মই কলেজৰ পৰা ঘৰলৈ উভতিলোঁ তেতিয়া খুৰীয়ে বৰ ধুনীয়াকৈ খানা বনাই ৰাখিছিল। যেতিয়া মই খুৰীক সুধিলোঁ যে খুৰী আপুনি ইমানবিলাক খানা কিয় বনাইছে, তেতিয়া তেওঁ ক'লে যে কোনো বিশেষ কাৰণ নাই, তেওঁৰ মন গৈছিল কাৰণে বনালে। কিন্তু যেতিয়া মই ভালকৈ চালোঁ তেতিয়া দেখিলোঁ যে খানা 3জনৰ কাৰণে বনোৱা আছিল আৰু ঘৰত মাত্ৰ আমি 2জনহে আছিলোঁ। মই খুৰীৰ পৰা প্ৰায়ে দূৰে দূৰে থাকিছিলোঁ, সেইকাৰণে মই খুৰীক বেছি প্ৰশ্ন কৰি নাথাকিলোঁ আৰু মনে মনে গৈ নিজৰ কোঠাত সোমাই থাকিলোঁ। ৰাতিও মই সোনকালে শুই থাকিলোঁ। এতিয়া ৰাতি যেতিয়া মই শুই আছিলোঁ তেতিয়া হঠাতে মই খুৰীয়ে জোৰ জোৰকৈ কেঁকাই থকা শুনিবলৈ পালোঁ। খুৰীৰ সেই কেঁকনিৰ পৰা এই কথাটো অনুমান কৰিব পৰা গৈছিল যে খুৰীয়ে সেই সকলোবিলাক কৰি আছিল। কিন্তু তেওঁ কাৰ লগত কৰিব? মই ভাবিলোঁ যে তেওঁ হয়তো খুৰাৰ লগত ফোনত কথা পাতি আছে, কাৰণ খুৰা যোৱাৰ এবছৰ হৈ গৈছিল আৰু খুৰীৰোতো ইচ্ছা থাকে। সেইকাৰণে মই তেনেকৈ ভাবি কথাটো আওকাণ কৰিলোঁ আৰু মনে মনে শুই থাকিলোঁ। এতিয়া এনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল আৰু এতিয়া ৰোহিত যোৱা এসপ্তাহ হ'বলৈ হৈছিল। এই এসপ্তাহত মই সদায় খুৰীৰ কোঠাৰ পৰা সেই শব্দ শুনিবলৈ পাইছিলোঁ। খুৰীৰ সেই শব্দ শুনি মোৰ মনটো চঞ্চল হৈ উঠিছিল। খুৰীয়ে বৰ জোৰ জোৰকৈ সেই সকলো ধৰণৰ শব্দ উলিয়াইছিল। মই এইটোৱে ভাবি আছিলোঁ যে হয়তো খুৰাই সদায় তেওঁৰ লগত কথা পাতে আৰু তেনেকৈ ভাবিয়েই মই সেইবিলাকত গুৰুত্ব দিয়া নাছিলোঁ আৰু মই এবাৰো গৈ চাবলৈ চেষ্টা কৰা নাছিলোঁ। মই যেতিয়া ৰাতিপুৱা ৰোহিতক ফোন কৰিছিলোঁ তেতিয়া সি প্ৰায়ে মোৰ ফোন কাটি দিছিল। মই এইটোৱে ভাবি আছিলোঁ যে হয়তো ৰোহিতে কিবা কামৰ কাৰণে ব্যস্ত হৈ আছে। এতিয়া লাহে লাহে ৰোহিতৰ একো খবৰেই নোপোৱা হৈ গৈছিলোঁ। সি কলেজলৈ যোৱা বন্ধ কৰি দিছিল আৰু মোৰ ফোন উঠাও বন্ধ কৰি দিছিল। কিন্তু যেতিয়া মই ঘৰলৈ যাওঁ তেতিয়া খুৰীয়ে সদায় 3জনৰ কাৰণে খানা বনাই ৰাখিছিল আৰু যেতিয়া মই সেই বিষয়ে সুধিছিলোঁ তেতিয়া সদায় খুৰীয়ে কিবা নহয় কিবা অজুহাত বনাইছিল। এই সকলোবিলাক দেখি মই বহুত চিন্তিত হৈ পৰিছিলোঁ। তাৰোপৰি ৰাতিৰ কথাটো আছেই। এদিন ৰাতি মই সেইবিলাক ভাবি আছিলোঁ। তেনেতে মই আকৌ খুৰীৰ কোঠাৰ পৰা শব্দ শুনিবলৈ পালোঁ। তেওঁ কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি আছিল। মোৰ মন গৈছিল যে মই গৈ চাই আহোঁ আচলতে খুৰীয়ে কাৰ লগত কথা পাতি আছে। তাৰপিছত মই আকৌ ভাবিলোঁ যে নাই খুৰীয়ে নিশ্চয় খুৰাৰ লগতে কথা পাতি আছে আৰু মই সেইবিলাকৰ মাজত সোমোৱাটো ভাল কথা নহয়। কিন্তু মোৰ মগজুৱে সেই কথাটো মানিবলৈ প্ৰস্তুত নহয়। তাৰপিছত মই আধা ঘণ্টাৰ পিছত লাহেকৈ নিজৰ কোঠাৰ পৰা ওলাই খুৰীৰ কোঠাৰ ফালে খোজ আগবঢ়ালোঁ। খুৰীৰ কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ আছিল। যেতিয়া মই খুৰীৰ কোঠাৰ খিৰিকীৰে গৈ চালোঁ তেতিয়া মই দেখিলোঁ যে খুৰী বিচনাত বাগৰি কাৰোবাৰ লগত প্ৰেম ভৰা কথা পাতি আছিল। তেওঁ কৈছিল যে তুমি অমিতক বৰ ভালকৈ মূৰ্খ বনালা। মোৰ নাম শুনাৰ লগে লগে মই উচপ খাই উঠিলোঁ আৰু মই ভাবিবলৈ ধৰিলোঁ যে আচলতে সেই মানুহজননো কোন যি খুৰীৰ লগত বিচনাত বাগৰি আছে। যেতিয়া মই লাহে লাহে আগুৱাই গৈ চাবলৈ চেষ্টা কৰিলোঁ তেতিয়া মই মোৰ বন্ধু ৰোহিতক দেখিবলৈ পালোঁ। ৰোহিতক দেখি মই নিথৰ হৈ পৰিলোঁ। সি খুৰীৰ গালত হাত লগাই কৈ আছিল যে মইতো তোমাৰ সৌন্দৰ্য দেখি প্ৰথম দিনাই তোমাৰ প্ৰেমত পৰি গৈছিলোঁ। অমিত মোৰ বহুতেই ভাল বন্ধু, কিন্তু তুমিতো মোৰ প্ৰেম হয়। মই অমিতক মিছা ক'লোঁ যে মই কিবা কামত বাহিৰলৈ আহিছোঁ আৰু এনেকৈয়ে কৈয়ে তেওঁলোকে ইজনে সিজনৰ ওচৰ চাপিবলৈ ধৰিলে। এতিয়া মই দুয়োকে দেখি গোটেই কাহিনী ভালকৈ বুজি পাইছিলোঁ। মই লগে লগে গৈ তেওঁলোকৰ কোঠাৰ দৰজাত ঠেলা মাৰিলোঁ। দৰজাৰ হুকটো ভালকৈ লগোৱা নাছিল কাৰণে দৰজাখনো খোল খাই গৈছিল আৰু ৰোহিতে মোক তাৰ সন্মুখত থিয় হৈ থকা দেখি নিথৰ হৈ পৰিছিল। সি ক'বলৈ ধৰিলে যে অমিত তুমি ইয়াত? মই ক'লোঁ যে অঁ এইটোতো মইহে তোমাক সুধিব লাগিছিল, তুমি ইয়াতে কি কৰি আছা, আৰু তাকো মোৰ খুৰীৰ লগত। ৰোহিতে আকৌ কিবা কাহিনী বনাই মোক ক'বলৈ লৈছিলেহে। তেনেতে মই জোৰকৈ তাৰ গালত এটা চৰ মাৰিলোঁ আৰু ক'লোঁ যে তুমি আৰু মোক কিমান মিছা কথা কৈ থাকিবা। তুমিতো মোৰ বহুত ভাল বন্ধু আৰু তুমিয়ে মোৰ খুৰীৰ লগত এনেকুৱা কিয় কৰিলা? ৰোহিতে তলমূৰ কৰি মোৰ সন্মুখত থিয় হৈ আছিল। খুৰীয়েও তাৰ লগত তেনেকৈয়ে থিয় হৈ আছিল। ৰোহিতে মোক ক'বলৈ ধৰিলে যেতিয়া মই প্ৰথমবাৰ তোমালোকৰ ঘৰলৈ আহিছিলোঁ তেতিয়া তোমাৰ খুৰীয়ে নিজেই মোৰ ওচৰলৈ আহি বহিলে আৰু মোৰ ভিতৰৰ আৱেগক জগাবলৈ ধৰিলে। আৰু যেতিয়াই মই তোমাৰ ঘৰলৈ আহিছিলোঁ তেতিয়া খুৰীয়েই তেওঁৰ নম্বৰ মোক দিছিল। এতিয়া আমাৰ দুয়োৰে সদায় ফোনত কথা হ'বলৈ ধৰিছিল।
আৰু তাৰপিছত খুৰীয়ে মোক ৰাতি তেওঁৰ ঘৰলৈ মাতিছিল আৰু কৈছিল যে মই যাতে তোমাক আকৌ গাঁৱলৈ উভতি যোৱা বুলি মিছা কথা কৈ দিওঁ। সঁচা কথা কৈছোঁ অমিত, ইয়াতে মোৰ কোনো ভুল নাই। মোৰ মাত্ৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছিল। মই ৰোহিতক ক'লোঁ যে তুমি মোক বিশ্বাসঘাতকতা কৰিলা আৰু বিশ্বাসঘাতকতাৰ শাস্তি কি সেয়া তুমি ভালকৈ জানা। এতিয়া মই তোমাৰ লগত একো বন্ধুত্ব ৰাখিব নিবিচাৰোঁ। ৰোহিতে মোৰ সন্মুখত ফুৰফুৰাই আছিল, কিন্তু মই তাৰ একো কথা নুশুনিলোঁ আৰু তাক ঠেলা মাৰি মোৰ ঘৰৰ পৰা উলিয়াই দিলোঁ। তাৰপিছত মই খুৰীক ক'লোঁ যে আপুনি এইবিলাক কৰাৰ আগতে এবাৰ ভাবিব লাগিছিল, আপুনি বিবাহিতা মহিলা। তাৰপিছত খুৰীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে যে তোমাৰ খুৰা যোৱাৰ এবছৰ হৈ গ'ল আৰু তেতিয়াৰ পৰা তেওঁ এবাৰো ঘৰলৈ অহা নাই আৰু না তেওঁ মোক ফোনতো সময় দিয়ে। মোৰো এখন অন্তৰ আছে, আৱেগ আছে। মই তোমাতকৈ এবছৰ ডাঙৰ। মোৰো কিছুমান ইচ্ছা থাকে, আশা থাকে। প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্বামীৰ প্ৰয়োজন হয়। কিন্তু যদি স্বামীয়ে মোৰ লগ নিদিয়ে তেতিয়াহ'লে এগৰাকী মহিলানো কৰিব পাৰে কি? তেওঁতো সেই ভুল পথ বিচাৰিবই। তাৰপিছত মই খুৰীক ক'লোঁ যে মই মানিছোঁ যে খুৰাই আপোনাক সময় নিদিয়ে, আপোনাৰ পৰা দূৰত থাকে, কিন্তু তেওঁ আপোনাৰ কাৰণেতো বিদেশলৈ গৈ কাম কৰি আছে। সেইকাৰণেতো আপুনি ইমান ভালকৈ খাবলৈ পিন্ধিবলৈ থাকিবলৈ পাইছে। আপুনি পইচাৰ কাৰণে কেতিয়াও চিন্তা কৰিবলগীয়া নোহোৱা। এতিয়া আপুনি সেইকেইখন ঘৰলৈ গৈ চাওকচোন, যাৰ ওচৰত টকা পইচা নোহোৱাৰ কাৰণে ভোকত শুই থাকিবলগীয়া হৈছে। খুৰীয়ে মোৰ এই সকলোবিলাক কথা শুনি বহুত লজ্জিত অনুভৱ কৰিছিল আৰু তাৰপিছত বহুত জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। এতিয়া খুৰীক তেনেকৈ কৈ মই মোৰ কোঠালৈ আহিলোঁ আৰু তাৰপিছত মই খুৰালৈ এটা দীঘলীয়াকৈ মেছেজ দেখিলোঁ। মই খুৰাক খুৰীয়ে কৰা কাৰ্যৰ কথা একেবাৰে কোৱা নাছিলোঁ। খুৰাই মেছেজ পঢ়ি 3 দিন পিছত ভাৰতলৈ ঘূৰি আহিল। খুৰাক দেখি খুৰী বহুত বেছি সুখী হৈ পৰিছিল, কিন্তু খুৰীয়ে এতিয়া ভয় খাবলৈ ধৰিছিল যে কেনেবাকৈ মই তেওঁক সকলো কথা কৈ দিয়া নাইতো। কিন্তু মই জানিছিলোঁ যে যদি মই এই সকলোবিলাক কথা খুৰাক কৈ দিলোহেঁতেন তেনেহ'লে